हेलो फ्रेंड्स কি খবৰ এয়া দেখিছেনে মই আজি লোকেল চিকেন বনাবলৈ লৈছোঁ এয়া ৰেডি কৰি থোৱা বস্তুবোৰ আৰু কেৰাহী তেল দিয়া হৈ গ'ল এইবোৰ বস্তুবোৰ যোগাৰ কৰি ল'লোঁ কৰি লোৱাৰ পিছত এতিয়া এয়া ভাজিম আৰু ইয়াতে তেলতে দিলোঁ তেজপাত এইখিনি যেতিয়া অকণমান ৰঙা পৰিব তেতিয়া দিলোঁ এয়া পিঁয়াজখিনি অলপ ভাজি দিয়াৰ পাছতে মছলা দি দিম আদা নহৰু পেষ্ট অলপ কৰি থোৱা আছে এয়া দি দিম এয়া দিয়াৰ পিছত ধুনীয়াকৈ এয়া ভাজিম যেতিয়ালৈকে ব্ৰাউন কালাৰটো নাহে তেতিয়ালৈকে এই মছলাখিনি ভাজি থকা হ'ব যেতিয়া অলপমান ব্ৰাউন কালাৰটো মানে ৰঙা নিচিনা হ'ব তেতিয়া মাংসখিনি দি দিম মাংসখিনিত সানি থোৱা মানে মাংসখিনিত আজি মানে দৈ অলপ সানি পেলানি বনাম বুলি ভাবিলোঁ তাকে মাংসখিনি দৈ দি সানি অলপ দেৰি থৈ দিয়া হৈছে অলপ 5-10 মিনিটমান মানে এনেকৈ দৈয়ে সানি থৈ দিলে তেতিয়া মাংসটো অলপ ধুনীয়া হয় অইলি হয় খাবলৈ ভাল লাগে সেইটো কাৰণে বোলো আজি দৈ দি বনাওঁ আৰু এয়া দেখিছেনে কেৰাহীত মাংস দিলোঁ এয়া ভাজি দিয়াৰ পাছত কালাৰটো এনেকুৱা হৈছে এয়া খাবলৈ বহুত ভাল লাগে দৈ দি লোকেল চিকেনটো আপোনালোকেও খাই চাবচোন যদি খোৱা নাই এয়া দেখিছেনে কেনেকুৱা হৈছে ভাল লাগে খাই বহুত টেষ্টি হয় আৰু এয়া ধুনীয়াকৈ ভাজি যোৱাৰ পাছত যেতিয়া অলপ লাগি ধৰিব তেতিয়া অলপমান পানী ছটিয়াই দিলে গ্ৰেভিটো ধুনীয়া হয় দেখিছেনে তেলটো ধুনীয়াকৈ মাংসটো আঁতৰি আহিছে আঁতৰি আহিলেই মানে মাংসটো অলপ ফ্ৰাইটো ধুনীয়া হয় ধুনীয়াকৈ লাগিছে তলত অলপ লাগি ধৰা নিচিনা হয় কিন্তু সেই যিটো বস্তু অলপ লাগি ধৰে তেতিয়া লাগি ধৰাখিনিৰ পৰা যিটো গ্ৰেভি হয় সেই গ্ৰেভিটো খাবলৈ ভাল হয় এয়া দেখিছেনে ধুনীয়াকৈ বিলাহীখিনিও গলিলে আৰু এতিয়া ইয়াতে আলু দি দিয়া হৈছে যেতিয়া আলু দিয়াৰ পাছত যেতিয়া আলুটো ভালদৰে নিসিজে তেতিয়ালৈকে পানীটো দিয়া নহ'ব পানী দিম পানীটো মানে তেতিয়া অলপ মানে ছটিয়াই দিব লাগে তেতিয়া আলুটো ধুনীয়াকৈ সিজে আলুৱে পানীয়ে যেতিয়া মানে তেলত যেতিয়া মাংসটো সিজাৰ পাছত আলুখিনি দিয়া হয় তেতিয়া ডাইৰেক্ট যদি পানী দি দিয়া হয় তেতিয়া আলুটো পটককৈ নিসিজে অলপ টাইম লাগে সেইটো কাৰণে পানীটো পাছত দিয়া হয় আৰু অলপ পানীটো ছটিয়াই পেলানি মাংসটো বনোৱা হৈছে যাতে গ্ৰেভিটো ধুনীয়া হয় এয়া দেখিছেনে অলপ লাগি ধৰা নিচিনা হৈছে এই লাগি ধৰা নিচিনাটোৱে হৈছে গ্ৰেভিটো ভাল হয় এয়া অলপ পানী ছটিয়াই বনাই থকা হৈছে আৰু গ্ৰেভিটো বহুত ধুনীয়া হয় আপোনালোকেও এনেকৈ যদি বনাই খাব বিচাৰে তেতিয়া খাব পাৰিব এয়া দেখিছেনে আৰু লোকেল চিকেনত দৈ দি খাবলৈ বহুত টেষ্টি লাগে বহুত ভাল লাগে এয়া অলপ পানী ছটিয়াই বনাই এয়া দেখিছেনে কিমান ধুনীয়া এটা গ্ৰেভি হৈছে আৰু আলু সিজি গৈছে ধুনীয়াকৈ আৰু এতিয়া অলপ বেছিকৈ পানী দি মানে মাংসটো সিজাব লাগিব আৰু ইয়াত দেখিছেনে অলপকৈ পানী ছটিয়াই বনাই আছোঁ লাষ্টত যেতিয়া গ্ৰেভিটো ধুনীয়াকৈ ওলাব তেতিয়া অলপমান পানী ছটিয়াই অলপমান পানী বেছিকৈ দি পেলানি উতল এটা আহিলে নমাই থৈ দিব লাগিব ইয়াত দেখিছেনে সিজিছে আৰু এয়া মই মানে মাংসটো এনেকৈ বনাওঁ যেতিয়া বেছিকৈ পানী ঢালি নিদিওঁ একদম শেষতহে পানীটো দিয়া হয় যদি মানে এটা জোখত পানীটো দিওঁ আৰু যেতিয়া বেছিকৈ জোলো নহয় আৰু ধৰক ধুনীয়াকৈ ভাতকেইটা সানি খাব পাৰে বেছি জোল হ'লে মানে খাই ভাল নালাগে সেইটো কাৰণে গ্ৰেভিটো হ'লে মানে ৰুটিৰ লগতো খাবলৈ ভাল ভাতৰ লগতো খাবলৈ ভাল এয়া দেখিছেনে আৰু নিমখ মই মানে পাছতহে দিছোঁ আগতীয়াকৈ নিমখটো নিদিওঁ গোটেইখিনি ফ্ৰাই যেতিয়া হ'ব তেতিয়াহে নিমখটো দিয়া হয় এয়া পানীত নিমখটো জোখমতে তেতিয়া মানে নিমখটো বেলেঞ্চ এটা আহে আৰু গোটেইখিনি যেতিয়া সিজি যাব তেতিয়া নিমখটো পৰিমাণটো গম পোৱা হয় কিমানকণ নিমখ দিব লাগে সেইটো কাৰণে নিমখটো অলপ পাছত দিওঁ এয়া দেখিছেনে হৈ যোৱাৰ পাছতে মান ধনিয়া দিয়া হৈছে মান ধনিয়া দিলে মানে মাংসখিনি বহুত ধুনীয়া গোন্ধায় যিহেতু এতিয়া ধনিয়া পাবলৈ নাই সেইটো কাৰণে মান ধনিয়াকৈ দিয়া হৈছে আৰু মান ধনিয়াটো মানে কেঁচা গোন্ধটো যাবলৈ অলপ ভাজিব লাগে ভাজি যোৱাৰ পাছত যেতিয়া এনেকুৱা মানে লাগি ধৰিব তেতিয়া পানীটো ছটিয়াই দিলে ধনিয়াৰ গোন্ধটো ধুনীয়া ওলায় দেখিছেনে ধুনীয়াকৈ গোন্ধটো ওলাই গৈছে আৰু মান ধনিয়া এনেকৈ আপোনালোকে দি চাবচোন মাংসত বা বেলেগ চব্জিত বহুত ধুনীয়া হয় খাবলৈ ভাল লাগে গোন্ধটোৱে মানে ধুনীয়া লাগে এয়া হৈছে আৰু বেছি টাইম নাই আৰু এয়া দেখিছেনে এনেদৰে মানে পানী ছটিয়াই বনালে মাংসটো ধুনীয়া হয় টান হয় আৰু পটকনে ভাগি নাযায় আৰু পটককৈ যেতিয়া পানীটো দি দিম তেতিয়া মাংসটো বেছি পটককৈ কোমলি পেলানি ভাগি যোৱাৰ চান্স থাকে সেইটো কাৰণে প্ৰথম বেছি পানী দি পেলানি নবনাওঁ পানী যেতিয়া বনালে মাংসটো ভাল হয় খাবলৈ ভাল হয় আৰু টেষ্টি হয় গ্ৰেভিটো ভাল হয় অইলি হয় সেয়া দেখিছেনে আৰু ইয়াত দৈ দিয়াৰ কাৰণে মাংসটো অইলি হয়
এয়া আৰু পানী দিলেও মানে সেই অইলটো থাকেই, গাখীৰৰ যিটো তেল ওলায় সেই তেলটো থাকে। এয়া হৈ গৈছে, উতল আহি গৈছে। আজি ভাবিলোঁ বোলো এনেদৰে বনাওঁ মাংসটো, খাই ভাল লাগে। আমাৰ ছোৱালীজনীও খাই ভাল পায়। এয়া হৈ গ'ল আৰু বেছিকৈ বহাই পেলানি অলপ নমাই দিলোঁ।